নমস্কাৰ মানে জন্মান্ধ একদম জন্মৰ পৰাই চকুৰে নেদেখে তেনেকুৱা মানুহ এজনৰ ওচৰত এজন মানুহে খুব সুন্দৰ গাখীৰ খাইছে মানে মোহৰ দৈ খাই আহি মানে এই জন্মান্ধজনৰ গুৰিত কৈছেহি যে কি যে গাখীৰ এনেকুৱা সুন্দৰ গাখীৰ মানে হাত ধুলেও তাৰ আঠা নুগুছে বহু কষ্ট কৰিহে মানে আঠাবোৰ গুচাইছোঁ ইমান সুন্দৰ গাখীৰ তো জন্মান্ধজনে তো কোনো মানে গাখীৰ দেখাই নাই একো বস্তু দেখাই নাই তেওঁ ক'লে গাখীৰ মানে গাখীৰ কেনেকুৱা তেতিয়া কৈছে গাখীৰ বগা আকৌ বোলে বগা কেনেকুৱা বগাও দেখা নাই বগা কেনেকুৱা বোলে বগলীৰ নিচিনা বগলী কেনেকুৱা বগলীওতো দেখা নাই বোলে বগলী কেনেকুৱা বগলী বোলে এনেকুৱা সি চুই চাই কৈছে অ'হো গাখীৰৰ যে ৰং আৰু মই খোৱা নাই ভালেই হৈছে ডিঙিত লাগিব এইটো এতিয়া যিটো কৌতুক ক'লোঁ এই কৌতুকটো 1974ত মই নাজিৰা হায়াৰ ছেকেণ্ডেৰীৰ ফাংচনত কোৱা যোগ আচ্ছা এতিয়া দ্বিতীয়টো শুনক মানে বহুত দিনৰ আগতে প্ৰথম ট্ৰেইন লাইন বহিছে আৰু এখন গাঁৱৰ মাজেদি ট্ৰেইন প্ৰথম যিদিনা চলিছে সব মানুহ ভয়ৰ চোতত বিছনা তলত লুকাই দিলে সব মানুহ ট্ৰেইনখন গ'লগে ট্ৰেইন মানে আহোঁতে খুব জক 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 এনেকৈ আহিছে আৰু সব মানুহ লুকাই দিলে লুকাই দিয়াৰ পিছত যেতিয়া ট্ৰেইনখন গৈ শেষ হ'ল এটাই বিছনা তলৰ পৰা ওলাই আহি বাকীবোৰক কৈছে ঐ এইখন দীঘলে দীঘলে গ'ল কাৰণে পথালিকে যোৱা হ'লে বিপদ আছিলে